যাতে ইয়াত উৎপন্ন হ'ব পাৰে। লগতে মাজে মাজে আমি সাৰ প্ৰয়োগ কৰি থাকিব লাগে। পানী পৰিষ্কাৰ কৰিবলৈ মাজে মাজে আমি চূণ প্ৰতিমাহে চূণৰ মিশ্ৰণ পানী দিব লাগে। লগতে আমি মাছৰ ৰোগ নিৰাময়ৰ কাৰণে পটাছ আমি ব্যৱহাৰ কৰিব পাৰোঁ। পটাছৰ মিশ্ৰণ যিটো আমাৰ কৃষি স্বাস্থ্য কেন্দ্ৰত সহজে উপলব্ধ। আৰু এইবাৰ যথেষ্ট পলম হৈছে পোনা দিয়াত, কাৰণ বৰষুণ অলপ পলমকৈ হ'ল। যদিও এই সময়ছোৱাটো পোনা মেলি যদি আমি ইয়াৰ ভাল যতন কৰিব পাৰোঁ তেন্তে আমি ভাল উপাৰ্জনৰ আশা কৰিব পাৰিম। লগতে এয়া চাওক, এই ঘাঁহ এইটো এক প্ৰকাৰৰ ঘাঁহ ইয়াত ৰোৱা হৈছে। লগতে বিভিন্ন জাতৰ কল, আৰু এয়া চাওক ইয়াত বিজুলীৰ ব্যৱস্থা পুখুৰীৰ গাতে লাগি আছে, যাতে আমি পানী চলাচল, যেতিয়া আমি পাম্প লগাই পানী চলাচল কৰোঁ তেতিয়া পুখুৰীৰ অক্সিজেন পৰিমাণটো বাঢ়ি যায় পুখুৰী পানী চলাচল হ'লে। আৰু এইবাৰ ইয়াত যাতে কোনো ধৰণৰ লোকেল দৰিকণা মাছ আদি নাহে তাৰো ব্যৱস্থা কৰা হৈছে। কাৰণ লোকেল মাছ আহিলে তেওঁলোকে এই ইয়াৰ মানে আমাৰ যিবোৰ কাৰ্ববোৰ দিয়া হয় তাৰ গ্ৰোথটো অলপ কমাই দিয়ে, অক্সিজেনৰ ডিমাণ্ডটো কমি যায়। আৰু লগতে আমি এইটো জানিব লাগে যে এটা নিৰ্দিষ্ট পৰিমাণৰ পুখুৰীত কিমান মাছে অপ্টিমাম গ্ৰোথ ল'ব পাৰে। পুখুৰী আছে বুলিহে কিছুমান মানুহে 5 কেজি 10 কেজি পোনা একো জোখ মাখ নকৰাকৈ দিয়ে। সেইকাৰণে তেওঁলোকে যি পৰিমাণে উৎপাদন পাব লাগে সেয়া পাবলৈ সক্ষম নহয়। সেইকাৰণে আমি যথাসম্ভৱ কৃষি বিশেষজ্ঞৰ পৰা পৰামৰ্শ লৈ পুখুৰীৰ মাটিকালি অনুযায়ী সেই অনুপাতে আমি মাছৰ পোনা দিব লাগে, যাতে আমি ইয়াৰ পৰা আশা কৰা অনুযায়ী উপাৰ্জন কৰিব পাৰোঁ। আন তথ্য পুখুৰী সম্বন্ধীয়, মীন পালন সম্বন্ধীয়ৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওচৰত থকা বেল আইকনত প্ৰেছ কৰিব, যাতে ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে ইয়াৰ ন'টিফিকেশ্যনটো পাই যায়।